ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে। 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীবোৰে এইটো ভিডিঅ' অনুগ্ৰহ কৰি নাচাব। হেল্ল' বন্ধুসকল, মই যেতিয়া ক্লাছ 11ত পঢ়ি আছিলোঁ তেতিয়াই ঘটনা এটা লিখিব লৈছোঁ। মই ঘৰৰ একমাত্ৰ ল'ৰা আছিলোঁ। আমাৰ ঘৰত মা, দেউতা আৰু বাইদেউ আছিল। এবাৰ থিয়েটাৰ চাবলৈ আমাৰ ঘৰলৈ আমাৰ সম্বন্ধীয় খুৰা-খুৰীদেউ আৰু আইতা ফুৰিবলৈ আহিছিল। আমি ভাড়াঘৰত আছিলোঁ বাবে আমাৰ মাত্ৰ 4টা কোঠা আছিল। 2টা মানুহ থকা, এটা বহা ৰুম আৰু এটা পাকঘৰ। সিদিনা হঠাৎ খুৰীদেউহঁত অহাত মায়ে বাইদেউক দেউতাৰ লগত শুবলৈ দি মোক মাৰ লগত শুবলৈ ক'লে আৰু খুৰীদেউ আৰু আইতাই আমাৰ বহা ৰুমত শুব দিলে। কিন্তু আইতাই মাৰ লগতহে থাকিব খুজিলে। তেতিয়া মায়ে মোক খুৰীদেউৰ লগত আমাৰ বহা ৰুমটোতে শুব ক'লে। ময়ো তেনেকৈ থাকিলোঁ। কোৱাত মনে মনে ভালেই পালোঁ। খুৰীদেউ দেখাত বহুত ধুনীয়া আছিল। বেছি ওখ নাছিল, 5 ফুট 3 ইঞ্চিমান হ'ব চাগে। খুৰীদেউৰ নাম নমিতা আছিল। বিয়া হোৱা 7 মাহমান হৈছিল। স্তনকেইটা বহুত ডাঙৰ নাছিল, কিন্তু বহুত আকৰ্ষণীয় আছিল আৰু তলপেটটো অলপ চৰ্বি আছিল। সেইবাবে মেখেলা চাদৰ পিন্ধিলেই বহুত ছেক্সি দেখি। ভাত পানী খোৱাৰ পিছত চবে নিজৰ নিজৰ ৰুমত শুবলৈ গ'ল। ময়ো বহা ৰুমলৈ আহি শুই দিলোঁ। কিছু সময়ৰ পিছত খুৰীদেউ আহি শুলে। খুৰীদেউৰ ভয় লাগে বাবে লাইটটো বন্ধ নকৰাকৈ টোপনি গ'লোঁ আমি। মাজৰাতি মই সাৰ পাই দেখিলোঁ খুৰীদেউ এখন হাত আৰু এখন ভৰি মোৰ গাত উঠাই মুখখন মোৰ বুকুত গুজি শুই আছে। মোৰ দেহটো গৰম উঠি আহিব ধৰিলে আৰু মই লাহেকৈ হাত দুখন উলিয়াই খুৰীদেউৰ সাৱটি ধৰিলোঁ। লাহে লাহে মোৰ উশাহ ঘন হ'বলৈ ধৰিলে। খুৰীদেউ একো নোকোৱা পাই মই আৰু অলপ ওপৰলৈ টানি আনি ওঠত চুমা খাব ধৰিলোঁ আৰু এখন হাতেৰে বুকুখন মোহাৰি দিলোঁ আৰু ব্লাউজটোৰ হুকবোৰ ব্লাউজটো খুলি বুকুখন উদং কৰি স্তনকেইটা চুপিব ধৰিলোঁ। মই লাহে লাহে কৈ খুৰীদেউৰ পেটিকোটটোৰ তললৈ মোৰ হাতখন সুমুৱাই দি জোৰণিখন মোহাৰি থাকিলোঁ। আনফালে জোৰণিৰ মোহাৰি দিয়াত খুৰীদেউ মুখেদি আহ আহ আদি শব্দ ওলাবলৈ ধৰিলে। লাহেকৈ পেটিকোটটো বাৰীডাল খুলি গোটেই উলংগ কৰি দিলোঁ। এইবাৰ খুৰীদেউৰ নাভিটো চেলেকি দিলোঁ। মুখেৰে আহ আহ শব্দ ওলাই গ'ল। খুৰীদেউ জোৰণিৰ নোমবোৰ চাফা কৰা নাছিল বাবে মই চেলেকি নিদিলোঁ। এইবাৰ মোৰ পেণ্টটো খুলি মোৰ 7 ইঞ্চি লিংগটো খুৰীদেউৰ জোৰণিত লগাই লৈ অলপ হেঁচি দিলোঁ। আগটো অলপ সোমাই গ'ল। এইবাৰ আৰু অলপ জোৰে হেঁচি দিয়াত আধালে সোমাই। লগে লগে খুৰীদেউ কেঁকাই ল'লে আৰু ক'লে, বাবা, তোমাৰ লিংগটো খুৰাতকৈ বহুত ডাঙৰ। লাহে লাহে কৰিবা। 20 ছেকেণ্ডমান পিছত আকৌ এটা হেঁচা দিয়াত গুৰিলে সোমাই গ'ল। উফ, কি মজা লাগি গ'ল। খুৰীদেউ চিঞৰিলে, আহ আহ বাবা, লাহে লাহে, উফ, দুখ পাইছোঁ। আহ দি মোৰ লিংগটো আগা পিছা কৰি সংগম কৰি থাকিলোঁ। 8 মিনিটমান কৰাৰ পিছত খুৰীদেউ সুধিলোঁ, মাহেকীয়া হ'ব আৰু কিমান দিন বাকী আছে? ক'লে 5 দিন পাছত হ'ব বুলি। লগে লগে মই মোৰ বীৰ্য খুৰীদেউৰ জোৰণিৰ ভিতৰত এৰি দিলোঁ আৰু কিছু সময় খুৰীদেউৰ ওপৰত চুমা খাই ৰাতিপুৱালে খুৰীদেউৰ ওপৰতে শুই থাকিলোঁ।